স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিৰণ ব্লগছত। আজি আমি আহিলোঁ ৰহাৰ আমনিখালীৰ ভোগালী মেলালৈ। চাওক আপোনালোকে বহুত ধুনীয়াকৈ বনাইছে, একদম গড় বনাইছে, চৰাই বনাইছে আৰু ধুনীয়াকৈ লিখি দিছে গড় থাকিলেহে আমাৰ অসমৰ মান থাকিব আৰু গছ থাকিলেহে মানুহ থাকিব। বহুত ধুনীয়াকৈ বুজাই দিয়া হৈছে। ব'লক ভিতৰলৈ যাওঁ, ব'লক আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। চাওক একদম বহুত ধুনীয়াকৈ বনাইছে, বহুত কষ্ট হৈছে। চাওক কিমান বাঁহ লগাই লগাই বনাইছে, আপোনালোকে চাব পাৰে। আৰু এইফালেও আছে, এইফালেও চাব, চাওক আপোনালোকে চাব পাৰে। বহুত ডাঙৰ আৰু বহুত ধুনীয়াকৈ বনাইছে। তো বহুত ভাল লাগিছে আহি পেলাই ইয়াত। তো এতিয়া এইটো যোনে বনাইছিলে তেওঁৰ ওচৰলৈ যাওঁ। তো এওঁলোকে বনাইছে এই ধুনীয়া হাৰ্লি ঘৰটো। কিমান দিন লাগিছে আপোনালোকৰ? এমাহ 10 দিনৰ ওপৰ হৈছে। তো প্ৰত্যেক বছৰে পাতে আপোনালোকে? প্ৰত্যেক বছৰে। তো ইয়াতে পাতে, বহুত ডাঙৰকে পাতে। এতিয়াও কিমান মানুহ চাওক আপোনালোকে, বহুত মানুহ আহিছে। আৰু সেইফালে চুকুৰি টুকুৰি আহিছিলে ধুনীয়াকৈ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শ্ৰদ্ধাঞ্জলি আৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ শ্ৰদ্ধাঞ্জলি, সকলো ডাঙৰ ডাঙৰ মানুহৰ ধুনীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থোৱা আছে। চিকেন ললোঁ। আপোনালোকে দেখিছে যোনটো এইটো ভেলাঘৰ, এইটো এমাহমান থাকে। এমাহমান থকাৰ পিছত জ্বলাই দিয়া নহয়, ভাঙি পেলাই থৈ দিয়া হয়। চাওক আপোনালোকে, আৰু প্ৰত্যেক বছৰেই পাতে ইয়াত, চাব পাৰে আপোনালোকে। বহুত ধুনীয়া বনাইছে, মানে কি ক'ম আৰু, ক'বলৈ ভাষা নাই। বহুত ধুনীয়া বনাইছে। বহুত চকৰিও আহিছিলে, চাওক এতিয়া প্ৰায়বোৰ ভাঙি পেলোৱা হৈছে। ডাঙৰ বনাইছে আপোনালোকে, চাব পাৰে। আৰু আজিলৈ মানে, যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যোনসকল মোৰ চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আকৌ লগ পাম নেক্সট ব্লগত। এয়া চাই লওক, ডলা খৰাহী বহুত আছে, চাই লওক আপোনালোকে। ডলা, খৰাহী, জাপি, খালৈ, আঙুৰ, বাচি, সকলো এভৰিথিং আছে, চাব পাৰে আপোনালোকে।